এইবাৰ আমি জানো যে বিজেপি চৰকাৰে উজনি অসমত আসন নাপাব। বিটিআৰ অঞ্চলত 15খন বিধায়কৰ আসন আছে। সেই আসন দখল কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দাঙি দিছে। সাংসদ দিলীপ শইকীয়া বহুত জনা মানুহ, কিন্তু তেওঁ সংবিধানৰ বিৰুদ্ধে যিবিলাক কথা বক্তব্য ৰাখিছে সেইটো অতি গৰিহণাযোগ্য। আৰু বড়োসকলে বহুত তেজৰ বিনিময়ত আন্দোলন কৰিছে আৰু তেজৰ বিনিময়ত 6 চিডিউলটো পাইছে। দিলীপ শইকীয়াই অশান্তি সৃষ্টি কৰাৰ কাৰণে মানে 6 চিডিউল আৰু বেল এণ্ড ব্লকৰ মানে এই যিটো তথ্য তেওঁ বেলেগ ধৰণে বুজাব খুজিছে আৰু গোটেই জনসাধাৰণৰ মাজত এটা অশান্তি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলিছে। তেওঁ অতি সোনকালে ক্ষমা বিচাৰিব লাগিব। যিটো সংবিধান বিৰোধী তেওঁ বক্তব্য ৰাখিছে, গতিকে আমি এনেই এৰি দিয়া নহয় আৰু পিছৰ পৰ্যায়লৈকে তেওঁক বিটিআৰ অঞ্চলত তেওঁক মানে বহিষ্কাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। বিজেপি চৰকাৰে ইতিমধ্যে কাৰ্বি আংলং গেলিলে, ডিমা হাছাও গেলিলে, ৰাভা হাছাও গেলিলে, এতিয়া BTC গিলাৰ কাৰণে চেষ্টা চলাইছে। দিলীপ শইকীয়া এজন বিশ্বাসঘাতক। দিলীপ শইকীয়াক বড়ো ৰাইজ বিটিআৰবাসী ৰাইজে ভোট দিবলৈ সাংসদ বনাইছিলে। দিলীপ শইকীয়া এজন জনজাতিৰ শত্ৰু, জনজাতিৰ বিৰোধী, সংবিধান বিৰোধী। বড়োমাত আজি প্ৰতিবাদ কৰাৰ কাৰণে আমি একগোট হৈছোঁ। ইলেকশ্যনৰ সময় আৰু সেইকাৰণে বিটিআৰত মুখ্যমন্ত্ৰীকে আদি কৰি চৰকাৰৰ গোটেই নেতা পালি নেতা আৱৰি ধৰিছে। তেওঁলোকে আমাৰ BTC চৰকাৰৰ লগত এটা সংযোগ থকাৰ পিছতো তেওঁলোকে BTC দখল কৰাৰ কাৰণে যি এটা প্ৰচেষ্টা চলিছে আৰু এই প্ৰচেষ্টা অনুসৰি তেওঁলোকে আমাৰ বেল এণ্ড ব্লকৰ জনজাতি ৰাইজৰ বিৰুদ্ধে মতামত দাঙি ধৰিছে। এইবাৰ আমি জানো যে বিজেপি চৰকাৰে উজনি অসমত আসন নাপাব। বিটিআৰ অঞ্চলত 15খন বিধায়কৰ আসন আছে। সেই আসন দখল কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দাঙি দিছে। আজি আমি যি মিডিয়াৰ যোগেদি সাংসদ দিলীপ শইকীয়াৰ যি বক্তব্য দেখিলোঁ, আচলতে এইটো খুবেই গৰিহণাযোগ্য। সাংসদ দিলীপ শইকীয়া বহুত জনা মানুহ, কিন্তু তেওঁ সংবিধানৰ বিৰুদ্ধে যিবিলাক কথা বক্তব্য ৰাখিছে সেইটো অতি গৰিহণাযোগ্য। গতিকে আমি বিটিআৰ কোঅৰ্ডিনেশ্যন সমিতিয়ে তেওঁক গৰিহণা দিছোঁ। এতিয়া বেল এণ্ড ব্লক 6 চিডিউল এইটো বেলেগ বস্তু নহয়, কিন্তু জনজাতীয়সকলে সেইটো 1947 চনৰ পৰা গোপীনাথ বৰদলৈৰ জৰিয়তে সেই অধিকাৰটো পাই আহিছে আৰু বড়োসকলে বহুত তেজৰ বিনিময়ত আন্দোলন কৰিছে আৰু তেজৰ বিনিময়ত 6 চিডিউলটো পাইছে। গতিকে 6 চিডিউলটো অহাৰ পিছত এতিয়া বিটিআৰত শান্তি এটা বিৰাজ কৰিছে। কিন্তু দিলীপ শইকীয়াই অশান্তি সৃষ্টি কৰাৰ কাৰণে মানে 6 চিডিউল আৰু বেল এণ্ড ব্লকৰ মানে এই যিটো তথ্য তেওঁ বেলেগ ধৰণে বুজাব খুজিছে আৰু গোটেই জনসাধাৰণৰ মাজত এটা অশান্তি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলিছে। গতিকে তেওঁ যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে আমি পিছৰ পৰ্যায়ত পদক্ষেপ ল'ম আৰু আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি চিন্তা চলাইছোঁ। গতিকে তেওঁ অতি সোনকালে ক্ষমা বিচাৰিব লাগিব। যিটো সংবিধান বিৰোধী তেওঁ বক্তব্য ৰাখিছে, গতিকে আমি এনেই এৰি দিয়া নহয় আৰু পিছৰ পৰ্যায়লৈকে তেওঁক বিটিআৰ অঞ্চলত তেওঁক মানে বহিষ্কাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। গতিকে অল আছাম ট্ৰাইবেল সংঘই ইতিমধ্যে তেওঁৰ ওপৰত বক্তব্য ৰাখিছে। এতিয়া বিজেপি চৰকাৰে ইতিমধ্যে কাৰ্বি আংলং গেলিলে, ডিমা হাছাও গেলিলে, ৰাভা হাছাও গেলিলে, এতিয়া BTC গিলাৰ কাৰণে চেষ্টা চলাইছে। গতিকে এইটো আমি কোনোপধ্যে হ'বলৈ নিদিওঁ। গতিকে আমি দিলীপ শইকীয়াক গৰিহণা দিছোঁ, তেওঁ সাৱধান হওক আৰু BTCত এনেধৰণৰ অশান্তি সৃষ্টি কৰাৰ পৰা তেওঁ দূৰত থাকক। তাকে আমি আজি কি অনুষ্ঠান আছিল আপোনাৰ?
আজি আমি প্ৰতিবাদী কাৰ্যসূচী হৈছে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া সেইদিনাখন বৈদ্যুতিন মাধ্যমত সংবাদ মাধ্যমত তেওঁ কৈছে তেওঁ জনজাতি বিৰোধী বিৰূপ মন্তব্য কৰিছে। ইয়াতে আমি বিটিয়াৰবাসী জনজাতি ৰাইজ খুবেই ক্ষুব্ধ, আমি খুবেই দুখিত। মই দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়াক আমি বিটিয়াৰ কোঅৰ্ডিনেশ্যন কমিটি ট্ৰাইবেল সংঘৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ আমি জনাইছোঁ, তীব্ৰ ভাষাৰে তেওঁক গৰিহণা দিছোঁ। দিলীপ শইকীয়া কৈছে যে এটা অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 6 শিডিউল এই আইন নচলিব। আইন সংশোধন কৰি হ'লেও, সংবিধান সংশোধন কৰি হ'লেও 6 শিডিউল বা ট্ৰাইবেল বেল্টক উঠোৱা হ'ব। এই সংবিধান বিৰোধী কথাটো তেওঁ কৈছে। এই কথাটো কোৱাৰ অধিকাৰ দিলীপ শইকীয়া ক'ত পাইছে? দিলীপ শইকীয়া এজন বিশ্বাসঘাতক। দিলীপ শইকীয়াক বড়ো ৰাইজ বিটিয়াৰবাসী ৰাইজে ভোট দি পেলাই সাংসদ বনাইছিলে, বহুত আশা বিশ্বাস কৰি তেওঁক সাংসদ বনাইছিলে বড়ো তথা জনজাতি ৰাইজে, বিটিয়াৰবাসী ৰাইজে। কিন্তু আজি তেওঁ সেই আশাটো তেওঁ পূৰণ কৰিবলৈ নগৈ তেওঁ আমাক বিশ্বাসঘাতক কৰিছে, বিশ্বাস ভংগ কৰিছে। সি এজন বিশ্বাসঘাতক। ইমান জনজাতি বিৰোধী, আমাৰ জনজাতি তথা বড়োসকলক সাংবিধানিক প্ৰাপ্য অধিকাৰৰ ওপৰত তেওঁ ইমান সহ্য কৰিব পাৰে, হিংসা কৰে তেওঁ। আৰু এই তেওঁ অন্তৰ আত্মা, দিলীপ শইকীয়াৰ অন্তৰ আত্মাৰ যিটো হিংসা, তেওঁৰ যিটো মনৰ কথা, এইটো তেওঁৰ বক্তব্যত বহিঃপ্ৰকাশ ঘটিছে। দিলীপ শইকীয়া এজন জনজাতি শত্ৰু, জনজাতি বিৰোধী, সংবিধান বিৰোধী। ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমাৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ। 6 শিডিউল আমাৰ বহুত ত্যাগৰ বিনিময়ত 6 শিডিউল আমি পাইছোঁ। বহুত বড়ো বীৰ বীৰাংগনাসকল প্ৰাণ আহুতি দিছে, শ্বহীদ হৈছে, হাজাৰ লোক শ্বহীদ হৈছে। ইয়াৰ বিনিময়ত আমি 6 শিডিউল পাইছোঁ, বিচাৰ পাইছোঁ। আৰু সেই 6 শিডিউলৰ বিৰোধিতা কৰিছে, তেওঁ প্ৰতিবাদ কৰিছে দিলীপ শইকীয়া সাংসদ, বিশ্বাসঘাতক। গতিকে দিলীপ শইকীয়া ডাঙৰীয়া যদি ইয়াৰ বাবে তেওঁ যিটো কৈছে, এই তেওঁৰ ভুল বক্তব্যৰ বাবে যদি তেওঁ ক্ষমা প্ৰাৰ্থনা নিবিচাৰে, ৰাজহুৱাভাৱে যেতিয়ালৈকে যিদিনালৈকে তেওঁ ক্ষমা প্ৰাৰ্থনা নিবিচাৰে, আমাৰ অল আছাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই থাকে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত আমি কৰি থাকোঁ। अदालगुरि जिल्लानि रायजोफोरनि थाखाय मोनसे गोजोनथाव रादाब। हादरनि मोनसे मुंदांखा कम्पानि फार्स्ट क्राइआ दायो अदालगुरियावबो दंसै। अदालगुरि रामपुर सकनि HP पेट्रल पाम्पनि साखाथियाव फार्स्ट क्राइनि फ्रेन्चाइजिआ 24 जुलाइआव बेखेवजाबाय। बे गलायाव गथ'फोरनि गासिबो बेसादफोरखौ मोननो हागोन। नोंथांनि खुदियानो गोनां जानाय गासिबो रोखोमनि बेसादफोरखौ बे मोनसे जायगायावनो मोननो हागोन। फार्स्ट क्राइआव गथ'फोरनि थाखाय गोबां रोखोमनि दिहुनजानाय बेसादफोर मोनो, जेरै सि-जोम, गथ'फोरनि थाखाय दोरोङारि गाननाय, पार्टी वेर, एथनिक वेर आरो फर्मेल वेर। गथ'फोरनि थाखाय सेन्डेल, जुथा, बुट आरो स्निकार्स। सोलोंथायारि फुथलाफोर, पाजलफोर, बोर्ड गेम्स, एक्शन फिगार फुथलाफोर आरो गोबां। आलादा बैसोनि थाखाय गोबां रोखोमनि बिजाबफोरनि मोनसे गुवार रेन्जबो दङ। बेबी केयार दिहुनथायफोर जेरै डायपार, फिडिं एक्सेसरिज, स्ट्रलार आरो गोबां। एक्सेसरिज जेरै खानायनि एक्सेसरिज, गहेना, बेग, सानग्लास, घड़ी आरो गोबां। फार्स्ट क्राइआव मोननो हानाय माखासे मुंदांखा ब्रेन्डफोरनि मादाव इन्टारनेशनेल ब्रेन्डफोरा जादों जेरै मेटल, डिज्नी, बार्बी, गेरबार, फिशर प्राइस आरो भारतारि ब्रेन्डफोरनि मादाव पंचकुल, हट व्हील्स, न्यूबी, हार्लिन, मेडेला, टेम्पो।